হেল্ল' গাইজ, মই আজি আপোনালোকৰ লগত খুবেই টেষ্টি এটা ম'ম' ৰেচিপি লৈ আহিছোঁ। তো কিদৰে বনাওঁ মই চাওঁ আহক। মই এটা মিক্সি জাৰত মই চিকেনখিনি কিমা হ'বলৈ দিলোঁ। কেঁচা জলকীয়া, নহৰু, পিঁয়াজ এটা চপাৰত ভালদৰে মই চপ কৰি ল'লোঁ। চপ কৰি হোৱাৰ পিছত একেলগে লৈ মই তাতে সোৱাদ অনুসৰি নিমখ, ধনিয়া গুড়ি, জিৰা গুড়ি, জালুকৰ গুড়ি আৰু অলপমান চয়া চচ দি মই সেইখিনি ভালদৰে মই মিক্স কৰি থাকিলোঁ। মিক্স কৰি হোৱাৰ পিছত ময়দা মঠিটো আছিল, ময়দাখিনি মই এটা সৰু শ্বেপত ৰুটি শ্বেপত বেলি ল'লোঁ। বেলি হোৱাৰ পিছত মই তাতে ম'মৰ ষ্টাফিংখিনি দি মই এটা শ্বেপ দি দিলোঁ। শ্বেপখিনি দিয়াৰ পিছত মই এইটো শ্বেপ সহজ পালোঁ, চ' মই এইদৰে শ্বেপ এটা দি দিলোঁ। আপোনালোকে যেনেকৈ ভাল পায় সেনেকৈ শ্বেপ এটা দি দিব আৰু এনেকৈ এটা এটাকৈ বাকীকেইটাও মই বনাই গ'লোঁ আৰু শেষত মই ভাপত দিলোঁ। ভাপত দিয়াৰ পিছত শেষত মোৰ ম'ম' ৰেডি হৈ গ'ল। এইদৰেটো খাবলৈ খুবেই টেষ্টি হৈছিল। হোটেলৰ ফাষ্টফুডৰ দৰে ম'ম' আপোনালোকে এবাৰ ঘৰত ট্ৰাই কৰি চাব। মোৰ চেনেলটো ভাল লাগে